হাই ফ্ৰেণ্ডছ, কি খবৰ? আমাৰ আয়ান এয়া মোৰ সৰু বেটা আয়ান। নামটো কৈ দিয়া। আয়ান হাই আয়ান আয়ান মই আয়ান। আজি আছে এটা মাছটো ঠাণ্ডাত একেবাৰে কোচ খাই আছেগৈ। এতিয়া বনাম এখন নিৰামিষ চব্জি। তাত দিম পেপচিগ্ৰাম, গাজৰ, আলু, নিমখ, হালধি। এতিয়া দিম মই ফ্ৰেঞ্চবিন। শেষত দিম মই মটৰ। এতিয়া আমাৰ খানা ৰেডি হৈ গ'ল। খাই বৈ আজৰি হৈ বেটাহঁতে খেলি আছে। খেলাতনো ক'ত, কাজিয়াহে বেছি কৰিছে।